I'm a soldier. You are a soldier. Always. কেতিয়াবা আৰ্মিত যাব খুজিছিলেন আপুনি? নাই, আলফাত যাব খুজিছিলোঁ। কিহৰ কাৰণে? সেইটো এটা সময় আছিল, আমাৰ সময়, আমি যেতিয়া কলেজত আছিলোঁ তেতিয়া একদম মানে আলফা বিপ্লৱৰ ফুল টাইমটো পাইছোঁ আমি দেখিছোঁ। আমি ৰাস্তাত ঘূৰি ফুৰা মানুহ আছিল, লোকৰ লগত বজাই বজাই ঘূৰি ফুৰোঁ তেতিয়া। চ' সেইটো সময়ত এটা ইনস্পায়াৰিং কথা এটা আছিলেও, মই নাই বুলি নকওঁ। তেতিয়া গোটেই বিপ্লৱটো ইমান বেছি আছিলে, য'তে যাওঁ আলফাৰ ল'ৰা লগ পাওঁ, যদি যাওঁ মিলিটাৰী কেইবাবাৰো ধৰিছে ৰাস্তাত, মিউজিচিয়ান বুলি আমাক এৰি দিয়ে। আমি আলফাৰ বহুত প্ৰগ্ৰাম কৰিছোঁ আগতে, মথাউৰিৰ ভিতৰত ক'ৰবাত, মানুহে নাজানে এইবিলাক। তাতে মই বজাইছিলোঁ। চ' তেতিয়া এটা হেৰি এটা আহিছিলে, পিছত চিন্তা কৰিলোঁ যে মোৰ কামটো মিউজিকহে, বিপ্লৱটো মই মিউজিকেৰে কৰিম, এইটো গান নহয়, এইটো গানেৰে কৰিম। বন্দুক দি আপুনি কৰিব খোজা নাই? দুটাই গান আছে, এটা এইটো গান, এটা এইটো গান।